নিজৰ বুলি নাভাবে সিহঁতে their SMS non-tribal peoples ha 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 আমাক সিহঁতৰ বৰ্বৰতা দেখুৱাই কিয় 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 অসমৰ পৰা আমাৰ নিজৰে হাত ভুনিৰ কোনোবা এখন ৰাজ্যলৈ ফুৰিবলৈ গলে আমাৰ তলে তলে ভয় লাগি থাকে হাত ভুনিৰ মাজত কি অসমে অকলে হাত ভুনিৰ সম্প্ৰীতি ৰক্ষা কৰিব হ'ব পাৰে নেকি হাত ভনি বাদ দিয়ক আমি যে নৰ্থ ইষ্ট বুলি নিজৰ বুলি কওঁ বাকী ৰাজ্যবোৰে কয় নে নাই নকয় অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰৰ বাবে আমি হেনো নন ট্ৰাইবেল অসমীয়াক নিজৰ বুলি নাভাবে সিহঁতে দিল্লীত অৰুণাচলৰ বা মেঘালয়ৰ যুৱতীক সিংকি বুলি যদি কয় কাৰোবাক যদি চাইনিজ বুলি জুকায় আমি মাত দিওঁ কিন্তু অসমৰ বাবে কিমান অৰুণাচলীয়ে মাত দিছে কিমান নগাই মাত দিছে কিমান মেঘালয়ৰ মানুহে মাত দিছে নাই দিয়া আৰু নিদিয়ে অসমৰ পৰা আমাৰ নিজৰে হাত ভুনিৰ কোনোবা এখন ৰাজ্যলৈ ফুৰিবলৈ গলে আমাৰ তলে তলে ভয় লাগি থাকে কেতিয়াবা কি হৈ যায় কিবা ইস্যু হৈ আছে কোনেবা দা লৈ খেদি আহে কোনেবা বন্দুক লৈ আহে কোনেবা আহি গুলিয়াই দিয়ে আমাক সিহঁতৰ বৰ্বৰতা দেখুৱাই কিয় 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 কেতিয়াবা আমাৰ পৰিচয়টোৱে অপমানৰ কাৰণ হৈ যায় their SMS non-tribal peoples ha 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 non-tribal বুলি আমাক দূৰলৈ ঠেলি দিয়ে সিহঁতে ঠাট্টা মস্কৰা কৰে কিন্তু সিহঁতক যেতিয়া দিল্লীত ঠাট্টা মস্কৰা কৰা হয় চাইনিজ বুলি তেতিয়া আমি মাত দিওঁ কিন্তু সিহঁতে আমাক হাৰেং বুলি ঠাট্টা কৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সম্প্ৰীতিৰ ভাষণ যেতিয়া হিংসালৈ পৰিণত হয় তেতিয়া সেই সম্প্ৰীতিৰ কোনো অৰ্থ নাথাকে অসমৰ পৰা বহু মানুহে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যায় পৰ্যটন কৰে ব্যৱসায় কৰে অৰ্থনীতি শক্তিশালী কৰাত অৱদান আগবঢ়ায় কিন্তু সংঘাতৰ সময়ত অসমৰ মানুহৰ গাড়ী ভাঙে অসমীয়া মানুহক আক্ৰমণ কৰে অসমীয়াৰ মাটি কাঢ়ি লৈ গুলি চলাই আমাৰ ওপৰত বৰ্বৰতা দেখুৱায় আমি কেৱল সম্প্ৰীতিৰ নামত সহ্য কৰি থাকিম নেকি আৰু এটা কথা স্পষ্ট সম্প্ৰীতি কি অসমে অকলে ৰক্ষা কৰিব নাগালেণ্ডৰ সম্প্ৰীতি ৰক্ষা কৰাৰ কোনো দায়িত্ব নাই মণিপুৰৰ সম্প্ৰীতি ৰক্ষা কৰাৰ কোনো দায়িত্ব নাই অৰুণাচলৰ কি একো দায়িত্ব নাই মেঘালয়ৰ একো দায়িত্ব নাই হাত ভনিৰ মাজত কি অসমে অকলে হাত ভনিৰ সম্প্ৰীতি ৰক্ষা কৰিব হ'ব পাৰে নেকি সম্প্ৰীতি ৰক্ষাৰ নামত আমি অকলে কিমান সহ্য কৰিম আৰু এটা কথা স্পষ্ট হোৱা উচিত এই সমালোচনা কোনো জনগোষ্ঠী বা সমগ্ৰ মেঘালয়ৰ বিৰুদ্ধে নহয় অপৰাধী যিয়েই নহওক হিংসাৰ উত্তৰ হিংসা নহয় কিন্তু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰো অসমৰ মানুহৰ আছে দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ কোনো মানুহক চাইনিজ বুলি অপমান কৰিলে অসমীয়াই মাত মাতে অৰুণাচলী খাচীয়া নগা সকলোৰে সুৰক্ষাৰ কথা আমি কওঁ তেন্তে অসমীয়াৰ ক্ষেত্ৰত একেই সংবেদনশীলতা কিয় নাই ভাই সম্প্ৰীতি যদি হয় দুয়ো পক্ষৰ হ'ব লাগিব সন্মান যদি হয় দুয়ো পক্ষৰ হ'ব লাগিব আৰু পৰ্যটনৰ পৰা অৰ্থনীতি লাভ কৰা কোনো ঠাইত যদি পৰ্যটকৰ সুৰক্ষাই নিশ্চিত নহয় তেন্তে সেই ৰাজ্যৰ পৰ্যটনক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক পৰ্যটকে কেৱল টকা লৈ নাযায় তেওঁ নিজৰ বিশ্বাস লৈ যায় সেই বিশ্বাস এবাৰ ভাঙিলে কেৱল এখন গাড়ীৰ আইনা নাভাঙে ভাঙে দুয়োখন ৰাজ্যৰ মাজৰ বিশ্বাসৰ আইনাখন আমি সম্প্ৰীতি বিচাৰো কিন্তু একপক্ষ সম্প্ৰীতি নিবিচাৰো আমি ভাতৃত্ব বিচাৰো কিন্তু ভাই বুলি মাতি পিঠিত আঘাত কৰা ভাতৃত্ব নিবিচাৰো আৰু হয়তো এইখিনিতেই জুবিন দাই কৈ যোৱা কথাবোৰৰ অৰ্থ আকৌ এবাৰ ভাবিবলগীয়া হয় জাতি মাতি ভেটিৰ কথা আমি কওঁতে যদি নিজৰ মানুহৰ নিৰাপত্তা আৰু আত্মসন্মানৰ কথাই পাহৰি যাওঁ তেন্তে সেই সম্প্ৰীতি কিমান দিন টিকিব সময় আহিছে সম্প্ৰীতিৰ নেৰেটিভ নহয় সম্প্ৰীতিৰ বাস্তৱতা গঢ়াৰ কাৰণ সম্প্ৰীতি তেতিয়াহে সম্প্ৰীতি হ'ব যেতিয়া দুয়ো পক্ষই সমান সন্মান আৰু নিৰাপত্তা পায় সম্প্ৰীতি কি আমি অকলে ধৰি ৰাখিব লাগিব একপক্ষীয় সহনশীলতা কিয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আমি ভনী বুলি কওঁ তেওঁলোকক ভাই বুলি মাতো সম্পৰ্কৰ কথা কওঁ ভাতৃত্ববোধৰ কথা কওঁ কিন্তু সিহঁতে কি কয় নন ট্ৰাইবেল উত্তৰ তাতেই জয় অসম বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.